से मर जाऊं मैं, आजा चंदा बाहों में, तुझमें ही नीम हो जाऊं मैं, तेरे नाम पे मर जाऊं सैया सैया। ঐ গৰু তোৰ ৰঙা তাঁৰডাল ছিঙিলে নেকি অ? হোৱাই নোহোৱাই ৰাতিপুৱা পুৱা যে টেটু ফালি যে চিঞৰি আছ। টেটু ফালি চিঞৰি থকা নাই, মই গান গাইছো, গান। বা তই গান গাব ধৰিছ? গাচোন গা এটা শুনি চাং। हीरे मोती मैं ना सहूं, मैं तो सहूं संगम तेरा, तू है मेरा सैया, तू है मेरा सैया। তই পঢ়াত কিবা নাথাকিলেও গানতে কিবা এটা আছে যেনে পাইছো। তেনেহলে এবাৰ বিহুকে এটা গাই দিম। অ গা। ও জানমনি সপোনতে আহিবা, দুচকুতে ভাহিবা, মৰমেৰে মাতিবা, ও জানমনি অভিমানী নহবা, দূৰে দূৰে নৰবা, যাচিবা কোমল হিয়া, জানমনি তুমি হবা পৰি, দুয়োৰ হাতে ধৰা ধৰি কৰি আমি সৰু গহলৈ যাম, জান। হ'ব উঠনিৰ পৰা তই গানকে গাই আছ নে কিবা এটা পঢ়িলিও? পঢ়িছো দেতা, অকল মই গানকে গাই থকা নাই, মই পঢ়ি আছো মাজে মাজে এটা গান গাং এবাৰ পঢ়োঁ, এবাৰ গান গাং এবাৰ পঢ়োঁ, দুইটা কাম একেলগতে কৰি আছো। আচ্ছা কিনো পঢ়িলি কচোন? চব পঢ়ি গৈছো, এফালৰ পৰা হুৱাই নোহোৱাই অ আ ক খ এ বি চি ডি 1 2 3 4 চব পঢ়ি গৈছো, এফালৰ পৰা একো বাদ দি দিয়া নাই, চব পঢ়ি গৈছো, একেৰাহে এক মোৰ পৰা পঢ়ি গৈছো, একদম মানে। হ'ব ঠিক আছে বাৰু, তেন্তে শুন, মই তোৰ দুটামান প্ৰশ্নটো সুধোঁ, তই প্ৰশ্নৰ মানে উত্তৰকেইটা দিবি, বুজিছ? একদম ফাৰ্ষ্ট যি মন যেটাকে সুধিব পাৰে, অপেন চেলেঞ্জ দি দিছো মই আপোনাক, যি সুধে মই চব টপক এটাকে উত্তৰ দি দিম। ঠিক আছে বাৰু ক, ৰাতিপুৱা সময়ত যে বেলিটো ওলাই কোন ফালৰ পৰা ওলাই ক? দেতা সেইটো নেজানিবলগীয়া কথা নেকি? পূৰ্ণিমাহঁতৰ ঘৰ বাৰী পিছপিন পৰা ওলাই আকৌ। ঐ মূৰ্খ, বেলিটো পূৰ্ণিমাহঁতৰ ঘৰ বাৰী পিছপিন পৰা নোলায়, বেলিটো পূব ফালৰ পৰা ওলাই, পূব দিশৰ পৰা ওলাই বেলিটো। দেতা পূব কোন হয় মই চিনি নাপাওঁ, আজিলৈকে নামে শুনা নাই কোন হয় পূব, শুনিলেহে জানিম ন। আমাৰ ঘৰ পৰা আমাৰ ঘৰ আগত পূৰ্ণিমাহঁতৰ ঘৰটো আছে, পূৰ্ণিমাহঁতৰ ঘৰ বাৰী পিছৰ পৰা ওলাই বুলিয়ে জানিছো আমি, সৰু পৰা দেখোন তাপাই দেখি আছো, সেইপিন পৰা ওলাই আহে দেখি আছো দেখোন। পূব কোনো মানুহৰ নাম নহয়, পূব হৈছে এটা দিশৰ নাম, দিশ আছে 4টা, পূব পশ্চিম উত্তৰ দক্ষিণ, আৰু এই 4টা দিশৰ ভিতৰত পূব ফালৰ পৰা বেলিটো ওলাই মানে উদয় হয় আৰু পশ্চিমত গৈ মাৰ যায়। তই ডাঙৰ হৈ কি কৰিবি আৰু দেই। কি কৰিব লাগেনো দেতা, চোৱা আপুনিয়ে কৈ দেখোন, আপুনি থাকোঁতেনো মই বেলেগ কাম কেলে কৰিব লাগে, আপুনি দেখোন কৈয়ে দেখোন চব কাম। হেৰ' মূৰ্খ, মই কৰা কামৰ কথাটো কোৱা নাই, তই ডাঙৰ হৈ কিনে কি কৰিবি সেইটো ক। সেইটো কথা, ডাঙৰ হৈ কিনেনো কিটো কৰিবলৈ আছে, প্ৰেম মাষ্টৰ জীয়েকক বিয়া পাতিম আকৌ, বিয়া। এতিয়া তই প্ৰেম মাষ্টৰ জীয়েককে বিচাৰি পালিগে না? নহয় দেতা, প্ৰেম মাষ্টৰ জীয়েকক বিচাৰি পোৱা নাই, কিন্তু প্ৰেম মাষ্টৰে স্কুলত যিটো পিটন দিয়ে আমক, মই ভাবিয়ে ললো বিয়া পাতো, যদি বিয়া পাতিম তাৰ জীয়েককে বিয়া পাতিম, নহলে কাকো বিয়াই নাপাতো। ঠিক আছে বাৰু, বিয়া পাতিবি, কিন্তু বিয়া পাতি কৰিবি কি? সেইটোনো সুধিবলগীয়া কথা না, বিয়া পাতিনো কি কৰিম, বিয়া পাতি কিনে 5-6টা ল'ৰা ছোৱালী জন্ম দিম আকৌ। শুনিছ কচু বাক, এইটো মোক খালে মোৰ মাথাটো খালে, খালে ক'ত আছ, ওলাই এফালে। কিয় আপুনি ইমান টেটু ফালি চিঞৰি আছে হে? তোমাৰ পুতেৰে এতিয়া মোক পাগল কৰি মাৰিব। মোৰ ল'ৰাই আপোনাক কি কৰিলেনো? তাক মই প্ৰশ্ন এটা সুধিলো যে বেলি কোন ফালৰ পৰা ওলাই, সি আকৌ মূৰ্খই উত্তৰ দিছে বেলি হেনো পূৰ্ণিমাহঁতৰ ঘৰ বাৰী পাছফালৰ পৰা ওলাই। শুনটো, বেলিয়ে পূৰ্ণিমাহঁতৰ ঘৰৰ ফালৰ পৰা নোলাই নহয়, বেলিয়ে দেখোন নিজৰ ঘৰ আছে, বেলিয়ে নিজৰ ঘৰৰ ফালৰ পৰা ওলাব, যেনেকে তুমি তোমালোকৰ ঘৰৰ ফালৰ পৰা ওলোৱা, ঠিক তেনেকে বেলিয়েও বেলিহঁতৰ ঘৰৰ ফালৰ পৰা ওলাব। তুমি আকৌ আহি কেনে কি আবুল তাবুল বকিব ধৰিলা? কিয় আপুনি নাজানে নেকি, আমাৰ যে আত্মসহায়ক গোটৰ বিশ্বন্দা বাইদেউ, তাইতো জীয়েক বেলি হয়। হে প্ৰভু,
কতে মৰো মই সেই বেলি কথা কোৱা নাই নহয় মই বেলি মানে সূৰ্য কথা কৈছো সূৰ্য তাকে ভালকে নকৈনো কিয় ব'লা শুনটো তোমাৰ কাৰণে মই কণী দুটা বইল কৰি ৰাখিছো আহা খাই লোৱাহি খোৱা 2-3 প্লেট মান খুৱাই দিয়া কাৰ্টুনকে খুৱাই দিয়া যাতে সি পৰীক্ষাত কণী আনিব পাৰে হেই এই মানুহটো বা নোৱাৰি একো কবলে অকল খালি কেং কেং পেং পেং কৰি থাকে আহ শুনটো কণীকেইটা খাই লহি যোৱা কিবা এটা কলে মইহে বেয়া হওঁ কিবা ভাল এষাৰ কথা কবলৈ গৈ মইহে বেয়া হওঁ হ'ব ৰুমতে সোমাই মেকুৰীটোৰ নিচিনাকে মেয়া মেয়া কৰি থাকিব নালাগে আপোনালোক কণী দুটা বইল কৰি ৰাখিছো খাই লওকহি মোৰ কথা যে মনত পৰিলে তোমাৰ সেয়াই বহুত ঘৰত যে আৰু এজন মানুহ আছে সেই কথা পাহৰি যোৱা নাই মানে তুমি হ'ব ফটা লেকচাৰ মাৰি থাকিব নালাগে খাই লওক